নমস্কাৰ বন্ধুসকল। আজি এনেকুৱা এটা ঔষধৰ বিষয়ে কম যিটো সঁচাকৈয়ে মহৌষধৰ দৰে কাম কৰে। মহৌষধ মানে একদম ৰামবাণ। এইটো আপোনালোকে নামটোতো জানেই, সকলোৱে পৰিচিত নামটোৰ লগত, আৰু কেইটামান ইয়াৰ কামৰ বিষয়ে আমি জানো, কিন্তু নজনা কেইটামান কাম যে আপোনালোকে নাজানে এই বিষয়ে কম। আমি সকলোৱে খোৱা পুদিনা শাক, পুদিনা যে আমি আমৰ লগত চাটনি বনাই আমৰ লগত খাওঁ বা চাটনি বনাই খাওঁ, সেইটোৱে পুদিনা। এই পুদিনাৰ কেইটামান আছে অদ্ভুত গুণ, অদ্ভুত মানে একদম ৰামবাণ। ক'ৰবাত ধৰক আমাৰ জুয়ে পুৰিলে বগা দাগ হৈ গ'ল, সেই দাগ যোৱা নাই, নাযায়। এক্সিডেণ্ট হ'ল, কাটিলে দাগ হৈ গ'ল, যোৱা নাই। বা যিকোনো দাগ, পুৰা দাগ হওক, এক্সিডেণ্ট হোৱা দাগ হওক, কটা চিঙা দাগ হওক, শৰীৰৰ যিকোনো ঠাইতে যদি যোৱা নাই, তেনেহ'লে পুদিনা কামত আহে। পুদিনা কেনেকৈ ব্যৱহাৰ কৰিব লাগে এই বিষয়ত মই একদম শেষত ক'ম। ইয়াৰ ওপৰত আৰু কেইটামান কথা কৈছোঁ। চৰাইচিছ যে গোটেই গাটোত হ'ব পাৰে, হাত ভৰিতো হয়, মূৰতো হয়। প্ৰথমতে খজুৱতি হয়, তাৰপিছত পানীৰ নিচিনা ঘামুচিৰ নিচিনা ফুটি ফুটি উঠে, পানী ওলায়, কিছুমানৰ পানী নোলায়, মাছৰ বাকলিৰ দৰে ওলাই যায়, খহটা হৈ ছালটো ওলাই যায়। এইটো চৰাইচিছ কয়। চৰাইচিছ ৰোগতো পুদিনা ৰামবাণ। একজিমাৰ কাৰণেও পুদিনা ৰামবাণ। খৰৰ কাৰণেও পুদিনা ৰামবাণ, বহুত ভাল ঔষধ হয়। ছালৰ যিকোনো ৰোগ, খৰ, খজুৱতি, একজিমা, গল যিটো হয় ৰঙা পৰি, সেইটো, এই সকলোবিলাকৰ কাৰণে পুদিনা ৰামবাণৰ নিচিনা কাম কৰে। ছালৰ যিবিলাক কটা চিঙা দাগ, পুৰা দাগ, এক্সিডেণ্ট হ'লে বগা হৈ যায়, ইয়াৰ কাৰণে কি কৰিব? ইয়াৰ কাৰণে দুটা ঔষধ আছে, অত্যন্ত প্ৰভাৱশালী দুটা ঔষধ। দুইটাৰ বিষয়ে কম মই। এটা যিসকলে ভাল পাব শুনি ব্যৱহাৰ কৰি, ৰিজাল্টটো ভাল, কিন্তু সেইটো কিছুমানে ব্যৱহাৰ কৰিব নিবিচাৰে। আৰু আনটো অলপ সহজতে পোৱা নাযায়। যিটো সহজতে পোৱাটো হ'ল আমাৰ মুখৰ লেলাউটি, বাঁহী লেলাউটি। এই বাঁহী লেলাউটি যেতিয়া আমি মুখৰ বাঁহী লেলাউটি এনেকৈ দাগত, যিকোনো দাগত লগাওঁ, সেই দাগটো বহুত সোনকালে গুচি যায়। যদি আপোনাৰ শৰীৰত ক'ৰবাত বগা পৰা দাগ আছে, তো আপুনি এনেকৈ ৰাতিপুৱা লগাওক, ৰাতিপুৱা বাঁহী মুখত মুখ ধোৱাৰ আগতে। 2-3 মাহত সেই বগা দাগ গুচি যায়। চকুৰ তলৰ এইবিলাক কলা পৰা দাগবিলাক থাকে, তো তেনেহ'লে 1 মাহত বা 15 দিনত গুচি যায়। মুখত চকল গল কলা পৰি যোৱা, সেইবিলাকতো বাঁহী লেলাউটি ল'লে ঠিক হৈ যায়।